ছাত্ৰ-ছাত্ৰীসকল তোমালোকক মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি তোমালোকৰ বাবে মই লৈ আহিছোঁ BA 5th চেমৰ অসমীয়া গদ্য সাহিত্য পেপাৰখনৰ দুটা ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰ। আহা আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম প্ৰশ্নটো হৈছে মাধৱদেৱৰ নাটৰ বৈশিষ্ট্য শংকৰদেৱৰ নাটৰ লগত তুলনা কৰা। উত্তৰটি হ'ল, যদিও মাধৱদেৱে শংকৰদেৱৰ নাটৰ আৰ্হি লৈয়ে নাট কৰিছিল, তথাপি বিষয়বস্তু, চিত্ৰাংকন আৰু আন আন কলা কৌশলৰ ফালৰ পৰা তেওঁৰ নাটৰ পাৰ্থক্য লক্ষ্য কৰা যায়। প্ৰথমতে বিষয়বস্তুৰ ফালৰ পৰা বিচাৰ কৰিলে দেখা যায় যে শংকৰদেৱে ৰাম বিজয় বা সীতা স্বয়ম্বৰ নাটৰ বিষয়বস্তু ৰামায়ণৰ আদিকাণ্ড আৰু হনুমান নাটৰ পৰা আৰু বাকী কেইখন নাটৰ বিষয়বস্তু ভাগৱত, হৰিবংশ আৰু বিষ্ণু পুৰাণৰ পৰা লৈছে। পত্নীপ্ৰসাদৰ বাহিৰে বাকী কেইখন নাটৰ কাহিনী গহীন আৰু বিস্তৃত। কেলিগোপালত শংখচূড় বধৰ আখ্যানটো আৰু কালিয়া দমনত বনাগ্নিপানৰ ঘটনাটো নাটকীয় কাহিনীৰ প্ৰকৃত পৰিসমাপ্তিৰ পিছতো মূলত থকা বাবে উপৰুৱাকৈ সন্নিৱিষ্ট কৰা হৈছে। মাধৱদেৱে অৰ্জুন ভঞ্জন আৰু ভোজন বিহাৰ নাটৰ মূল কাহিনী ভাগৱতৰ পৰা লৈছে। চোৰ ধৰা, পিম্পৰা গুচোৱা আৰু ভূমি লুটিয়াৰ মূল বিষয় ভাগৱতৰ নহয়। মাধৱদেৱৰ বৈষ্ণৱ কবি বিপ্লৱমংগল বা লীলা শুকৰ কৃষ্ণ কৰ্ণামৃত বা কৃষ্ণস্তোত্ৰ গ্ৰন্থৰ পৰা লৈ তাত কল্পনাৰ ৰহণ সানি নাটকীয় ৰূপ দিছে। কাহিনীও চমু, এদিন বা এবেলাৰ ঘটনাহে আছে। শংকৰদেৱৰ নাটৰ দৰে কাহিনীৰ বিস্তৃতি নাই, নাটবোৰ পৰিস্থিতি প্ৰধান। দ্বিতীয়তে শংকৰদেৱৰ নাটবোৰ যেনেকৈ কলেবৰত ডাঙৰ, তেনেকৈ নাটকীয় চৰিত্ৰৰ সংখ্যাও মাধৱদেৱৰ নাটকতকৈ অধিক। শংকৰদেৱৰ নাটত শ্ৰীকৃষ্ণ আৰু ৰামৰ বীৰত্ব, পৌৰুষত্ব আৰু পৰম লীলা প্ৰকাশ পাইছে। কালিনাগৰ ওপৰত নৃত্য, বনাগ্নিপান আদি ঘটনাৰ যোগেদি শ্ৰীকৃষ্ণৰ চৰিত্ৰত অতি মানৱীয় গুণ আৰোপ কৰা হৈছে। সেইদৰে ৰামবিজয়ত ৰামৰ হৰধনুভংগ কাৰ্যত অতি মানৱীয় শক্তি প্ৰকাশ পাইছে। পত্নীপ্ৰসাদ আৰু কালিয় দমনৰ বাহিৰে বাকী কেইখনত যুৱ কৃষ্ণৰ অথবা ৰামৰ কাৰ্যকলাপৰ প্ৰকটিত হৈছে। মাধৱদেৱৰ আটাইকেইখন নাটৰ নায়ক শিশুকৃষ্ণ। নাটকেইখনত প্ৰধানকৈ শিশুকৃষ্ণৰ চুৰ-চাতুৰি, টেঙৰালি আদি সুন্দৰভাৱে দেখুওৱা হৈছে। অৰ্জুন ভজনত যশোদাই কৃষ্ণক ৰছীৰে বান্ধিব খোজাত বাৰে বাৰে দুই আঙুলৰ কাৰণে ৰছী ছুটি হোৱা আৰু কৃষ্ণই যজা অৰ্জুন গছজোপা উভালি পেলোৱাৰ ঘটনাৰ মাজেদি কৃষ্ণৰ চৰিত্ৰৰ অলৌকিক প্ৰকাশ পাইছে। অৱশ্যে এইটো ঠিক যে গুৰুযোজনাৰ নাটৰ কলেবৰ সৰু আৰু কাহিনী চমু কাৰণে চৰিত্ৰবোৰ সম্পূৰ্ণভাৱে পৰিস্ফুট হোৱা নাই। মাধৱদেৱৰ একোখন নাট শিশুকৃষ্ণৰ বাল্যকালৰ একো-একোটি ঘটনা দেখুওৱা হৈছে মাত্ৰ। অৱশ্যে ভগৱান কৃষ্ণৰ মানৱীয় লীলাৰ অন্তৰালত যে ঐশ্বৰিক শক্তি নিহিত হৈ আছে, নাট্যকাৰে তাকো দেখুৱাব যত্ন কৰিছে। তৃতীয়তে ভাষাৰ পিনৰ পৰা মন কৰিলে দেখা যায় যে শংকৰদেৱৰ নাটকতকৈ মাধৱদেৱৰ নাটকত বজ্ৰ বুলি শব্দৰ ব্যৱহাৰ কম, পুৰণি অসমীয়া শব্দৰে ব্যৱহাৰ বেছি। তদুপৰি শংকৰদেৱৰ ৰচনাত তৎসম আৰু বজ্ৰ বুলি শব্দৰ আৰু মাধৱদেৱৰ ৰচনাত তদ্ভৱ শব্দৰ অধিক প্ৰয়োগ দেখা যায়। উদাহৰণস্বৰূপে, হে পৰমেশ্বৰ জগত নিবাসা, হামু নাৰদতোৱা দাসোকো দাসা। ভৰমু দিশ দিশ তোৱা যশ গায়া, হামাকো আগু কৰিষি উহিমায়া। শংকৰদেৱে পাৰিজাত হৰণৰ নাট। মোৰ ঘৰে কেনা তুমি বোলয় গোৱালি, বলাইৰ কনিষ্ঠ মই বোলে বনমালী। গোপী বোলে এঠা খুলি আইলা কি কাৰণে, মোৰ ঘৰ বুলি আইলো বোলে নাৰায়ণে। মাধৱদেৱৰ পিম্পৰা গুচোৱা ঝুমুৰা। চতুৰ্থতে সংলাপৰ ক্ষেত্ৰতো পাৰ্থক্য লক্ষ্য কৰা যায়। শংকৰদেৱৰ সংলাপবোৰ গুৰুগম্ভীৰ, তৎসম আৰু বজ্ৰ বুলি শব্দৰ ব্যৱহাৰে সংলাপবোৰ বেছি গহীন কৰি তুলিছে। আনহাতে মাধৱদেৱ
নাটৰ বিষয়বস্তু যেনে লঘু তেনেকৈয়ে সংলাপবোৰ ঘৰুৱা বিষয়বস্তুৰ লগত খাপ খোৱাকৈ ঘৰুৱা কথাৰ দৰে সহজ সৰল আৰু আকৰ্ষণীয়। পঞ্চমতে নাটকীয় কলা কৌশলৰ ফালৰ পৰাও দুয়োজনাৰ নাটত পাৰ্থক্য পৰিলক্ষিত হয়। শংকৰদেৱৰ নান্দী শ্লোকবোৰ স্বৰচিত পত্নীপ্ৰসাদত এফাঁকি আৰু বাকী কেইখনত দুফাঁকিকৈ নান্দী শ্লোক আছে। মাধৱদেৱৰ নাটৰ নান্দী শ্লোকবোৰ স্বৰচিত নহয়। প্ৰায়কেইখন নাটতে বিল্বমঙ্গলৰ কৃষ্ণকৰ্ণামৃত গ্ৰন্থৰ শ্লোককে নান্দী হিচাপে ব্যৱহাৰ কৰিছে। অৰ্জুন ভজন পিপৰা গুচোৱা ভোজন বিহাৰত দুফাঁকিকৈ আৰু চোৰধৰা ভূমি লুটিয়া এফাঁকিকৈ নান্দী আছে। সন্দেহযুক্ত নাটকেইখনৰ নান্দী শ্লোকে নাই। শংকৰদেৱৰ প্ৰায়কেইখন নাটতে নান্দীৰ পিছত ক্ৰমে প্ৰৰোচনা ভটিমা আমোস আৰু প্ৰস্তাৱনা আৰু প্ৰস্তাৱনাৰ পিছতে মূল নাট আৰম্ভ হৈ কেলিগোপাল ৰুক্মিণী হৰণ আৰু ৰাম বিজয়ত নান্দীৰ পিছত একোটা নান্দী গীত বা প্ৰৱেশ গীত আছে। মাধৱদেৱৰ নাটত এইবোৰ সম্পূৰ্ণ প্ৰয়োগ হোৱা নাই। নান্দী গীত প্ৰৰোচনা আৰু আমোস প্ৰস্তাৱনাৰ ব্যৱহাৰ একেবাৰেই নাই। ভটিমাও কেৱল ভোজন বিহাৰতহে এটি আছে, যদিও অংকীয়া নাটত আৰম্ভণিৰ পৰা শেষলৈকে সূত্ৰধাৰ মঞ্চত থাকে। তথাপি সংস্কৃত নাটকক অনুকৰণ কৰি শংকৰদেৱ আৰু আন দুই-এজন নাট্যকাৰৰ নাটত আমোস আৰু প্ৰস্তাৱনাৰ পিছতে ইতিসূত্ৰ নিষ্ক্ৰান্ত বাক্য প্ৰয়োগ কৰা হৈছে। কিন্তু মাধৱদেৱে আদৰকাৰী বুলি এই বাক্যৰ প্ৰয়োগ কৰা নাই। শংকৰদেৱে পত্নীপ্ৰসাদৰ বাহিৰে বাকী কেইখন নাটৰ মাজে মাজে স্বৰচিত সংস্কৃত শ্লোক ব্যৱহাৰ কৰিছে আৰু এই শ্লোকবোৰৰ যোগেদি নাটকীয় কাহিনী আগবঢ়াই নিয়া হৈছে। এই শ্লোকবোৰক এধাৰী মণিমালাৰ লগত তুলনা কৰিব পাৰি। নাটৰ প্ৰতিবাদ বিষয়ত এই শ্লোকবোৰৰ মাজত নিহিত হৈ আছে আৰু ইবোৰে নাটকীয় গাম্ভীৰ্য আৰু সৌন্দৰ্য বঢ়োৱাত সহায় কৰিছে। মাধৱদেৱৰ নাটৰ মাজত তেনে শ্লোক নাই বুলিবই পাৰি। অৰ্জুন ভজন চোৰধৰা ভূমি লুটিয়া আৰু ভোজন বিহাৰত এই দুটি শ্লোক আছে। প্ৰায়বোৰে বিল্বমঙ্গল ৰহে। পত্নীপ্ৰসাদৰ বাহিৰে শংকৰদেৱৰ বাকী কেইখন নাটত মুক্তিমঙ্গল ভটিমা আছে। ৰুক্মিণী হৰণ পত্নীপ্ৰসাদ আৰু ৰাম বিজয় নাটৰ মাজতো ভটিমা আছে। মাধৱদেৱৰ নাটৰ মাজত ভটিমা আৰু মুক্তিমঙ্গল ভটিমা নাই। শংকৰদেৱৰ নাটৰ আৰম্ভণিৰ ভটিমা আৰু মুক্তিমঙ্গল ভটিমাবোৰ বৰ দীঘলীয়া ভাৱগধুৰ আৰু সাহিত্যৰ সৌন্দৰ্যৰে মণ্ডিত। ভগৱান শ্ৰীকৃষ্ণ বা ৰামৰ বিভিন্ন কাৰ্যাৱলী আৰু ভক্তিধৰ্মৰ প্ৰচাৰৰ উদ্দেশ্যে ভটিমাবোৰ ৰচা হৈছিল। কিন্তু এই ভটিমাবোৰৰ লগত মূল নাটকীয় বিষয়বস্তুৰ সম্বন্ধ বৰ কম। নাটকৰ কাহিনীৰ ফালৰ পৰাও প্ৰয়োজনীয় নহয়। মাধৱদেৱে কিন্তু নাটকীয় প্ৰয়োজনীয়তা আৰু কাহিনী সম্বন্ধলৈ সততে লক্ষ্য কৰিছিল। সেয়েহে তেওঁ ভোজন বিহাৰৰ বাহিৰে বাকী কেইখন নাটত ভটিমাৰ পৰিহাৰ কৰিছে। ষষ্ঠতে দুয়োজনাৰ নাটতে গীতৰ প্ৰাচুৰ্য মন কৰিবলগীয়া। গীতবোৰ নাটৰ আকৰ্ষণ আৰু কাব্যিক সৌন্দৰ্য বঢ়াইছে। অংকীয়া নাট চুটি যদিও গীতবোৰত যথাবিহিত তাল মান নৃত্যাদিৰ যোগেদি গোৱা বাবে অভিনয়ত বহু সময় লয়। গীত প্ৰধান কাৰণে অংকীয়া নাটক গীতিনাট্য বুলিও কব পাৰি। সপ্তমতে অংকীয়া নাটত সূত্ৰধাৰৰ চৰিত্ৰটো অপৰিহাৰ্য। সূত্ৰধাৰে নাটত আৰম্ভণিৰ পৰা শেষলৈ মঞ্চত থাকি গোটেই নাটখন পৰিচালনা কৰে। শংকৰদেৱৰ নাটত সূত্ৰধাৰৰ চৰিত্ৰই প্ৰাধান্য লাভ কৰিছে। সেই হিচাপে চৰিত্ৰবোৰ সূত্ৰধাৰৰ হাতৰ পুতলা হৈছে বুলি কব পাৰি। মাধৱদেৱৰ নাটত সূত্ৰধাৰে মুখ্য স্থান পোৱা নাই। চৰিত্ৰহে প্ৰধান অংশ গ্ৰহণ কৰিছে। অষ্টমতে নামকৰণৰ ফালৰ পৰা দুয়োৰে নাটৰ পাৰ্থক্য দেখা যায়। শংকৰদেৱৰ নাটবোৰক যাত্ৰা নৃত্য নাট অংক নাইবা নাটক বোলা হৈছে। কিন্তু মাধৱদেৱৰ অৰ্জুন ভজনৰ বাহিৰে বাকী কেইখন ঝুমুৰা বোলা হৈছে। অৰ্জুন ভজনে হৈছে একমাত্ৰ যাত্ৰা বা নাট।
শংকৰদেৱৰ নাটবোৰৰ দৰে অৰ্জুন ভজনৰ কাহিনী কিছু পৰিমাণে দীঘলীয়া হোৱা কাৰণেই বোধ কৰোঁ এই নাম দিয়া হৈছে। কিন্তু মাধৱদেৱৰ বাকী নাটবোৰৰ কাহিনী চমু নায়ক, শিশু কৃষ্ণ, শ্ৰী চৰিত্ৰ আৰু নৃত্যগীত প্ৰধান, যিবোৰত একোটি খণ্ড ঘটনাহে পোৱা যায়। সেয়েহে ইয়াৰ নাম ৰখা হৈছে ঝুমুৰা। নৱমতে শংকৰদেৱৰ নাটবোৰ বহু চৰিত্ৰযুক্ত, কিন্তু মাধৱদেৱৰ নাটবোৰত কম সংখ্যক চৰিত্ৰ থকাৰ কাৰণে অভিনয়ৰ কাৰণে বেছি সুবিধাজনক। নাটৰ কলেবৰ, চৰিত্ৰ আৰু দৃশ্যৰ সংখ্যাৰ ফালৰ পৰা মাধৱদেৱৰ নাটবোৰ লগত আধুনিক একাংকিক ক্ষীণ সাদৃশ্য অনুমান কৰিব পাৰি। আধুনিক একাংকিকৰ দৰে ইয়াৰ দৃশ্য বিভাগ নাই, কিন্তু কলা কৌশলৰ ক্ষেত্ৰত মৌলিক পাৰ্থক্য আছে। দশমতে বিষয়বস্তুৰ ক্ৰম পৰিণতিলৈ চাই শংকৰদেৱৰ পূৰ্ণাংগ কাহিনীযুক্ত নাটকেইখনত সংস্কৃত নাটৰ দৰে পঞ্চ অৱস্থা আৰম্ভ, প্ৰযত্ন, প্ৰত্যাখ্যা, নিয়তাপ্তি, ফলাগম আৰু পঞ্চসন্ধি মুখ, প্ৰতিমুখ, গৰ্ভ, অৱমৰ্ষ আৰু নিৰ্বহন অৱস্থাৰ অনুমান কৰি ল'ব পাৰি। কিন্তু মাধৱদেৱৰ নাটকেইখনত কলেবৰত সৰু, সিবোৰত কোনো খণ্ড ঘটনাহে নাট্য বস্তু হিচাপে ৰূপ লৈছে। চোৰ ধৰা, পিম্পৰা গুচোৱা আদি নাটত এদিন বা এবেলাৰ ঘটনাহে পোৱা যায়, এটি পূৰ্ণ কাহিনী পাবলৈ নাই। সেয়েহে মাধৱদেৱৰ নাটত অৱস্থা বা পঞ্চসন্ধিৰ ঠাই নাই। এইদৰে শংকৰদেৱ আৰু মাধৱদেৱৰ নাটসমূহ বিচাৰ কৰি চালে এই সিদ্ধান্তলৈ আহিব পাৰি যে মাধৱদেৱে নাট ৰচনাত গুৰুজনাক সম্পূৰ্ণভাৱে অনুসৰণ কৰা নাছিল। শংকৰদেৱৰ আৰ্হিত একমাত্ৰ অৰ্জুন ভজন খনতহে ৰচা বুলি ক'ব পাৰি। তাতো ভালেখিনি অমিল দেখা যায়। শংকৰদেৱৰ দৰে মাধৱদেৱৰ নাটসমূহো নিজ বৈশিষ্ট্যৰে মহিমান্বিত। এইদৰে মাধৱদেৱে শংকৰদেৱৰ নাট ৰচনাৰ ৰীতি হুবহু অনুকৰণ নকৰি নতুন পদ্ধতিৰে নাট লিখি পিছলৈ আদৰ্শ থৈ গ'ল। সেয়ে হ'ল পৰৱৰ্তী যুগৰ নাট্যকাৰসকলে জানিব পাৰিলে যে শংকৰদেৱৰ নাটকীয় কলা কৌশল সমূহ হুবহু অনুকৰণ নকৰাকৈও অংকীয়া নাট ৰচিব পাৰি। প্ৰকৃততে পৰৱৰ্তী নাট্যকাৰসকলেও তাকে কৰিছিল। দ্বিতীয় প্ৰশ্নটো হৈছে ঝুমুৰাৰ বিষয়ে লিখা। উত্তৰটি হ'ল নাট বা যাত্ৰাৰ দৰে ঝুমুৰাও এক প্ৰকাৰ নাটক, কিন্তু ই কলেবৰত সৰু আৰু ইয়াত এটি সম্পূৰ্ণ কাহিনী পোৱা নাযায়। এটি খণ্ড বা সূত্ৰ কাহিনী গীতৰ মাজেৰে বৰ্ণনা কৰা হয়। ই নৃত্যগীত প্ৰধান। গীতবোৰৰ অৰ্থ ব্যাখ্যা কৰিবৰ বাবে সূত্ৰধাৰ আৰু অভিনেতাসকলৰ সংলাপ গদ্যত ব্যৱহাৰ কৰা হয়। কালিদাম মেধিয়ে ঝুমুৰি নামৰ এক প্ৰকাৰ ৰাগৰ লগত ঝুমুৰাৰ সম্বন্ধ থকা বুলি অনুমান কৰিছে। বিদ্যাপতি ঠাকুৰ পদাৱলীতো ঝুমুৰি নামৰ গীত পোৱা যায়। সংগীত দামোদৰ গ্ৰন্থ ঝুমুৰি নামৰ এক প্ৰকাৰ ৰাগিণীৰ উল্লেখ আছে। চিটাগপুৰ জিলা, উৰিষ্যাৰ কোনো কোনো অঞ্চলৰ তিৰুতাই মণ্ডলাকাৰে বা শাৰী পাতি নৃত্যগীতকো ঝুমুৰ বোলা হয়। ঝুমুৰাৰ প্ৰকৃত সংজ্ঞা দিয়া টান। তথাপি ওপৰৰ আলোচনাৰ পৰা ঝুমুৰাৰ লক্ষণ এনেদৰে নিৰ্ণয় কৰিব পাৰি। প্ৰথমটো হৈছে ই এক প্ৰকাৰৰ চুটি নাট। ইয়াত কোনো বিস্তৃত কাহিনী নাথাকে। এবেলা বা এদিনৰ ঘটনা নাইবা সামান্য পৰিস্থিতিক লৈ নাটৰ কাহিনীটো সজোৱা হয়। এইফালৰ পৰা ইয়াক আধুনিক একাংকিকৰ লগত ৰিজাব পাৰি, যদিও কলা কৌশলৰ ক্ষেত্ৰত কিছুমান পাৰ্থক্য লক্ষ্য কৰা যায়। দ্বিতীয়তে ই নৃত্যগীত প্ৰধান নাট আৰু ইয়াৰ সৰহখিনি গীত ঝুমুৰিৰ দৰে চুটি ছন্দত ৰচিত। তৃতীয়তে ইয়াত নাৰী চৰিত্ৰই প্ৰাধান্য লাভ কৰিছে। মাধৱদেৱৰ ঝুমুৰা কেইখনৰ নায়ক শ্ৰীকৃষ্ণ হ'লেও নাৰী চৰিত্ৰৰ সংখ্যাই অধিক। চতুৰ্থতে ঝুমুৰি গীত শৃঙ্গাৰ ৰসাত্মক যদিও মাধৱদেৱৰ ৰাস ঝুমুৰা বাহিৰে বাকী ঝুমুৰাত শৃঙ্গাৰ ৰস বিৰল। বৰং হাস্য ৰস প্ৰধান বুলিয়ে ক'ব পাৰি। ধন্যবাদ।